Hello everyone, welcome back to my another mini vlog. এফালে মই ৰখি আছো হি ৰাস্তাত কিয় জানেনে আজি আমাৰ ঘৰলে মোৰ দুগৰাকী খুব প্ৰিয় ভন্টি আহিব আৰু হিহত যেহেতু আজি ফাৰ্ষ্ট আহিব পদুলিটো চিনি নাপাব খেলিমেলি লাগিব বুলি ভাবিয়ে মই ৰাস্তাত ৰখি আছো হি ফাইনালি হিহত দুইজনী আহি পালে হিহতক চাহকন দিয়াৰ পাছতে হিহতৰ কি যে ধেমালি চকচোন ভিডিঅ' কৰিম বুলি ভাবি খুব লাজ কৰিছে আসলতে হিহতে মোলে বহুত মৰমত এটি উপহাৰৰ টোপোলা লৈ আহিছিল আৰু খুব মৰম লাগিছে গোটেইকেইটা বস্তু চকচোন বাৰু এবাৰ যেহেতু মোৰ লাষ্ট সেম আৰু এক্সামো পালেহি শুভেচ্ছা দিবলৈ বুলিয়ে তাহাঁতি এনেকৈ উপহাৰ টোপোলা লৈ আহিছিলে উপহাৰটো আসলতে ডাঙৰ কথা নহয় ইয়াত বহুত মৰম সোমাই আছে দুইজনীলৈকে মোৰ ফালৰ পৰা আকৌ কৈছোঁ থেংক ইউ so much তাৰ পাছত মই লাগিলোঁ খানা বনোৱাত এইফালে খানা বনাই মেলি আজৰি হ'ল আৰু সিহঁতক খাবলৈ দিলোঁ লাহেকে সিহঁত দুইজনী যাবলৈ ওলালে আৰু যাব টাইমত ইমান বেছি বেয়া লাগিছিলে কাৰণ সিহঁতক মই বেছি দেৰি নাপালোৱে কিন্তু উপায় নাই গধূলি হৈ আহিলে যে আজিৰ দিনটো হাঁহি ধেমালিৰ মাজেৰে এনেকৈ পাৰ হ'ল আজিলৈ আহিছোঁ দিয়ক বাই